অ বেয়া কথা নিজৰ ছোৱালী বৰসীয়া অ কিহে পুৰণা চাউল অ কি চাইছে বয়সৰ প্ৰতি মন দিয়ক গুৰুমা ও দেখছি না বাছত উঠি দুৰুকি চকুৰ ভাই হা আমি যে পিছফালে বহি আছো সিহঁতৰ খবৰেই নাই ডেকা ল'ৰা ছোৱালী এতিয়া ফূৰ্তি নকৰি কেতিয়া কৰিব হয়ো সিহঁতক দেখলি ডেকা কালক লগি ঘূৰি যাবৰ মন যায় কিয় মানে তালা কেইদিনমান পিছত জন্ম হলেও ভাল আছিল কিয় জানিছি না তেতিয়া মুন্য বোলাটো জাগাত মই থাকলো হয় চাধা অলপ হ'ব নেকি লওক আপুনি ইয়াতে থাকে হয় আপুনি আকৌ মই দেৰগাঁৱত তেনেহলে আপুনি বাহিৰে বাহিৰে কইনা ঘৰৰ পৰা যাব পাৰিব একেবাৰে ঘৰে পামগৈ নহয় বসন্ত আপোনাৰ কি হয় বসন্ত তেনেকে একো নহয় মানে আমাৰ সেই বসন্তৰ মোমায়েকৰ ঘৰৰ ওচৰতে আমাৰ ঘৰ তাতে আকৌ সৰুৰে পৰা চিনাকি হয় নেকি কইনাৰ ঘৰ পাওঁতে আকৌ কিমান সময় লাগিব গুৱাহাটী ট্ৰেফিক জামত নাফাচো সেই তেনেহলে 5 ঘণ্টা মানে 5 ঘণ্টা হয় আচলতে বুজিছে গুৱাহাটীত ৰাজধানীখন পাতিয়েই ভুল কৰিছে আচলতে ৰাজধানীখন আমাৰ সেই আপাৰ আছামৰ ফালে মানে আমাৰ সেই যোৰহাটৰ ফালে হ'ব লাগিছে কি কলা আপুনি কি কলা হা ৰাজধানীখন ক'ত হ'ব লাগিছিল ওপৰ আসামত পেট ধৰা নাই নহয় এখেতৰ আকৌ কি হ'ল মানে যি হ'ব লগা আছিল চব হৈছে কি চব হৈছে এই আপোনালোকৰ ফালে চব কৰি লৈছে কি কৰি লৈছো কি কৰি লৈছো কওঁ না কওঁ হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত কাজিৰঙাখন ক'ত আপাৰ আসামত আৰু অসমৰ প্ৰতীক চিহ্ন কি গড় ক'ত পায় কাজিৰঙাত ইয়া নাই সি জন্তু দা সিও যায় লাহে লাহে সেইকাৰণে আমাৰ অসমো গেছি ৰহাত তল হেৰি অসমৰ বানপানীটোক প্ৰতীক চিহ্ন কৰি কিয় ল'ব নলিলাক সেইটো নকৰে কিয় কৰব সেইটো যে আকলাই আপাৰ আছামৰ নহয় তাতে মোৰ কি দুখ কিয় নহব দুখ আছে আচ্ছা সেই ৰাজ্য এখনৰ মূল মানুহজন কোন মুখ্যমন্ত্ৰী হয় নে আৰু মুখ্যমন্ত্ৰী গিলা কৰিব হয় চব ওপৰ আসামৰ যিও লয়াৰ অসমত 2-1জন হয় এসপ্তাহতে তাক লেংচেং মাৰি বগৰাই ভাল হয় গতিকে ওপৰ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰ অসমৰ চিন্তাধাৰা হেৰি আপোনাৰ চিন্তাধাৰা বৰ লোহে বৰ ঠেক মনৰ মানুহ আপুনি আপোনাৰ লগত কথা কোৱাতকে নপতাই ভাল হেৰি কথা পাতিব নালাগে কাণ দুখন দি শুনি থাকো কিন্তু হাল্লা কৰি আছে গাড়ীৰ ভিতৰত কি কথা বাদ দে না কিয় বাদ দিম হাল্লা কৰি আছে কিয় বাদ দিম বিয়া খাব আহিছো আচ্ছা তহঁতে শুন তহঁতে কথাকাৰ শুন কলি বেয়া হয় আজি অসমৰ নৃত্য বুলি কলি চকুৰ আগত কি ভাঙি আহে বিহু হয় নে বিহু আৰু বিহুটো কৰ ওপৰ অসমৰ গল্পেৰে নৃত্যটোক ললি কি আপত্তি আছিল নলয় আপোনাৰ মাতটো বৰ টেংটেঙীয়া যেন টিং এখনত শিলেটাহে মাৰি দিছে আপোনাৰ লগত কথা পতাতকে নপতাই ভাল হেৰি কি কথা পতাতকে নপতাই ভাল আপুনি মোক ফাল্টু মানুহ বুলি ভাবিছে নেকি আপুনি ফাল্টু হয়তো আপুনি ফাল্টু বুলি কৈছে খোচাত নকৰবা আপুনি মোক মাৰিলে আজি মই তহঁতে বেয়া নাপি মোৰ ভুল হব পাৰে কথা কোৱাৰ হয় মোৰ ঘৰ দেৰগাঁৱত বুজিছে দেৰগাঁৱটো কি দেৰগাঁও মোৰো ঘৰ ভোংলাহাটী গোটেইখন ফুটাই আৰু নিজৰ জেলাই হৈছে কি দেখোন 2 হবাই নলিয়া নোৱাৰে কি কৰিব
আকৌ নকৰো কি কৰিব যি কৰিব লাগে তহঁতে নিজে কি কৰিব চাই ল'ম হে চাও আজি চান্স পাইছে তোমাৰ মা চাই ল'ম চাই লওঁ। নমস্কাৰ কৰিছো তৰা নামাতবি মোৰ ভুল হৈছে মোক মাফ কৰি দে হৰি কিহৰ লোৱাৰ আছাম আপাৰ আছাম ভাগ ভাগ কৰেহে আৰু কাজিয়া কৰিবলৈ এইখন বিধানসভা নেকি বিধানসভা আৰু লোকসভাতে মানুহে এনেকৈ কাজিয়া কৰে আৰু তই ৰাজধানীৰ কথা উলিয়াব লাগে কেলে হে ৰাজধানী য'তেই নাথাকক কিয় তোৰ কি আহে যায় নহয় কথাটো দে তই চিৰিয়াছলি লোৱা নাছিল নহয় এখেতেহে কথাটো কিবা কৰবাৰ পৰা কৰবালৈ লৈ গল এখেতে কৈছে আমাৰ ফালে হেনো চব হ'ল তেখেতসকলৰ ফালে একোৱেই হোৱা নাই হেৰি আমাৰ ফালেনো ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং হৈছে মাজুলী দেখোন অনবৰতে ডুবিয়াই থাকে আপোনাসবে কাজিয়া কৰিব লাগে নে ফূৰ্তি কৰিব লাগে অকণো কাণ্ড জ্ঞান নাইকিয়া হেৰি মিমিয়া আপুনি কাৰ কাণ্ড জ্ঞান নাই বুলি কৈছে হে কাণ্ড জ্ঞান থকা কাৰণেতো কথাখিনি কৈছো ৰবহে মনে মনে থাকক হেৰি কি মনে মনে থাকক কি মনে মনে থাকক ছাৰ মোৰে ভুল হৈছিল দিয়ক হেংগাই নকপো কেমা গৰম হৈ যায় মামা এইবোৰ কি হৈছে ভাগিন কিবা কিবি হবলৈ ধৰিছে সোনকালে কইনা ঘৰ পোৱাহে কথা